আমি লক্ষী পূজা বজাৰ কৰিব যাওঁ। লক্ষী পূজাৰ কিছু সামগ্ৰী কিনিবলৈ আমি এতিয়া বজাৰলৈ গৈ আছোঁ। বজাৰত আহি পোনপ্ৰথমে আমি পূজাৰ সামগ্ৰীখিনি কিনিলোঁ। মালা, চাকি, শলিতা আদি। পূজাৰ বতৰ, সেই বজাৰত বহুত ভিৰ ফালি ফালি মই সোমাই এইদৰে বস্তু কিনিছোঁ। আৰু আমাৰ মাইনাৰ যি উৎপাত, এতিয়া ফলৰ দোকানলৈ আহিছোঁ ফল কিনিবলৈ। এয়া চাওক, ফল চাই আছোঁ কিনিবলৈ। বজাৰৰ পৰা আহিয়ে হাত ভৰি ধুই এতিয়া মই পাকঘৰত সোমালোঁ দুপৰীয়া সাজ বনাবলৈ। মই আজি নেখাওঁ একো, পূজা দিম যে সেইকাৰণে। কিন্তু নবৌ, দেউতা আৰু মাইনাই খাব, সেয়ে মই তেওঁলোকৰ বাবে খিচিৰি বনাম। বুট, মগু দালি আৰু চাউল লৈছোঁ। এইফালে পানী উতলোতে মই তাত দি দিছোঁ আৰু সেইখিনি ধুই থোৱাখিনি। তাৰপাছত মই বজাৰলৈ যোৱাৰ আগতেই মই চব্জি কাটি থৈ গৈছিলোঁ। ফুলকবি, আলু, মূলা, তাৰপিছত কচু, বিলাহী এইদৰে বনাম মিছলকৈ। খিচিৰিৰ তেল মাৰোঁতে শুকান জলকীয়া দিলে খিচিৰিৰ গোন্ধটো ধুনীয়া হয় আৰু খাবও ভাল লাগে। কিন্তু আমাৰ মাইনাই খাব নোৱাৰে যে জলকীয়া, সেয়ে ইয়াত অকল পাঁচফোৰণ আৰু তেজপাত দি তেল মাৰিছোঁ। আৰু ইয়াত অকণমান আদা থেতেলিয়াই দিছোঁ আৰু 1 চামুচ জিৰা গুড়ি ঢালি দিছোঁ। ঘি দিলে হৈ গ'ল। দেউতাহঁতক খাবলৈ দি ঘৰ মুচি এতিয়া পূজাৰ কামত লাগি গৈছোঁ। এয়া আখৰ মালা বনাই আছোঁ আৰু এই মালাত দিবলৈ 5 পাত নাৰ্জী ফুল উলিয়াই লৈছোঁ। আৰু কিদৰে মালা গুঠিছোঁ চাওক আপোনালোকে। এতিয়া চাউলৰ গুড়ি দি আলপনা আঁকিছোঁ। লক্ষী পূজাত চাউলৰ গুড়ি দি আলপনা আঁকিব লাগে, সেয়া আঁকিছোঁ। মই ইমান নাজানো ভালকৈ আঁকিবলৈ, কিন্তু নিয়মৰ কাৰণে অলপকৈ আঁকিছোঁ পূজা বুলি।
আলপনা অঁকা শেষ হোৱাৰ পাছত এতিয়া পায়স বনাবলৈ লাগি গৈছোঁ। লক্ষী পূজাত পায়স নবনালে ভাল নালাগে। আন বছৰ অৰ্থাৎ লক্ষী পূজাৰ সময়ত নাৰিকল লাড়ু, চিৰা লাড়ু, মুড়ি লাড়ু আদি বনোৱা হয়, কিন্তু এইবছৰ বনোৱা নাই। নবৰো গা ভাল নাই। সেই দেউতাই ক'লে থুলমূলকৈ পূজা ভাগ কৰি থ। সেই ভগৱানক দিবলৈ বজাৰৰ পৰাই লাড়ু কিনি আনিছোঁ, অৰ্থাৎ ৰেডিমেড লাড়ু। পায়সত দিবলৈ মই 1 লিটাৰ গাখীৰ উতলাই আছোঁ, তাজা গাখীৰ, আৰু তাত দি দিছোঁ ইলাচি আৰু তেজপাত। পায়স বনাওঁতে মই অলপো পানী ব্যৱহাৰ কৰা নাই, কাৰণ পানী দিলে পায়স খাবলৈ বেয়া হয়। 5 মিনিটমান জহা চাউল মই তিয়াই থৈছিলোঁ। তাৰপিছত গাখীৰখিনি উতলাত মই জহা চাউলখিনি দি অলপ চাউলখিনি সিজাত মই ইয়াত ঢালি দিছোঁ চেনি, পৰিমাণ অনুযায়ী চেনি দি দিছোঁ, আৰু লগতে দি দিছোঁ 1 কাপ ৰুকি থোৱা নাৰিকল। পায়স বনাওঁতে এইদৰে লৰাই থাকিব লাগে একেৰাহে, নহ'লে তলত লাগি ধৰে। সেয়ে লৰাই আছোঁ। পায়সখিনি হোৱাৰ আগে আগে তিয়াই থোৱা খিচমিচ আৰু কাজু বাদামখিনি তাত ঢালি দিছোঁ, আৰু একেবাৰে শেষত দি দিছোঁ 2 চামুচ ঘি। পায়স বনোৱা হৈ গ'ল। কমেণ্ট কৰি জনাবচোন কোনে কোনে পায়স খাই ভাল পায়। মই আকৌ বহুত ভাল পাওঁ পায়স খাই। এইবছৰ যিহেতুকে লাড়ু বনোৱা নাই, সেয়ে আখৈ অকণমান গৰম কৰি গুড়ৰ লগত মিহলাই লৈছোঁ, ভগৱানক দিম বুলি। সহজ পদ্ধতি, একেবাৰে সোনকালে হোৱা। এয়া ৰেডি হৈ গ'ল। এতিয়া 5:30 মান বাজিছে, সেয়ে গা পা ধুই এতিয়া পূজা ভাগ দিবলৈ ৰেডি হ'লোঁ। পূজা শেষ হোৱাৰ পাছত নাৰিকল পানী খাই মই ব্ৰত ভাঙিলোঁ। লক্ষী পূজাত হেনো নাৰিকল পানী খাই ব্ৰত ভাঙিব লাগে, সেয়ে ময়ো নাৰিকল পানী থৈ দিছিলোঁ, সেয়া খাই ব্ৰত ভাঙিছোঁ। আৰু এজন দুজনকৈ প্ৰসাদ খাবলৈ মানুহ আহি আছে। আপোনালোকৰ মোৰ এই ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব, কেনে লাগিছে কমেণ্ট কৰি জনাব, আৰু আগলৈ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।